নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম এমলিকুড ডিএছ চিৰাপৰ বিষয়ে। ইয়াৰ ইউজ ড'জ সাইড এফেক্ট এণ্ড প্ৰাইজৰ বিষয়েও আমি আলোচনা কৰিম। এমলিকুড ডি চিৰাপ এলমিল ফাৰ্মাকিয়েল ইণ্ডিয়া লিমিটেডে বনায়। 200 ml দাম হৈছে 281 টকা। ই এক সম্পূৰ্ণ আয়ুৰ্বেদিক ঔষধ আৰু লিভাৰ টনিক। এমলিকুড ডিএছ চিৰাপ যিকোনো ফাৰ্মাচী অতি সহজে পোৱা যায় আৰু ডক্তৰে এই ঔষধ বেছি লিখা দেখা যায়। ই এক বহুত ভাল লিভাৰ টনিক। এমলিকুড চিৰাপ খোৱাৰ ফলত আমাৰ ডাইজেষ্ট চিষ্টেমটো ভাল হয়, ভোক লাগে, খোৱাৰ ৰুচিটো বাঢ়ি যায়। কোন পেচেণ্টে এমলিকুড ডিএছ চিৰাপ খাব পাৰিব? যিসকলে বেছি দিনলৈকে এলকহল ব্যৱহাৰ কৰে অৰ্থাৎ মদ্যপান কৰে, আৰু কিছুমানে বেছি দিনলৈকে পেইন কিলাৰ টেবলেট খায় অৰ্থাৎ বিষৰ টেবলেট খায়। জণ্ডিছ আক্ৰান্ত পেচেণ্টেও খাব পাৰে। বেছি দিনলৈকে পেইন কিলাৰ আৰু মদ্যপান কৰাৰ ফলত আমাৰ লিভাৰত বহুত বেয়া এটা প্ৰভাৱ পৰে। লিভাৰটো ফাংচনটো বেয়া হৈ যায়, তেতিয়া আমাৰ ভোক নালাগে, ডাইজেষ্ট নহয়। এইসকল পেচেণ্টে এই ঔষধ খাব পাৰে। এই ঔষধ খোৱাৰ ফলত আমাৰ ডাইজেষ্ট চিষ্টেমটো ভাল হ'ব। এমলিকুড ডিএছ চিৰাপ খোৱাৰ নিয়ম 10 ml কৰি 2 বাৰ, খোৱাৰ আগত বা পিছত খালেও অসুবিধা নাই, কিন্তু খোৱাৰ পিছত বেছি ভাল। 10 ml কৰি 2 বাৰ খাব লাগে। প্ৰেগনেণ্ট মহিলাসকলে এই ঔষধ খোৱাৰ সময়ত ডক্তৰৰ লগত আলোচনা কৰি খাব লাগে। সৰু বাচ্চা থকা মহিলাসকলে এই ঔষধ খোৱাৰ সময়ত কোনো অসুবিধা নাই। এমলিকুড চিৰাপ প্ৰেগনেণ্ট মহিলাসকলে খোৱাৰ সময়ত ডক্তৰৰ লগত আলোচনা কৰি খাব। যিকোনো ঔষধ খোৱাৰ সময়ত আমি নিজ ইচ্ছামতে খাব নালাগে, ডক্তৰৰ লগত আলোচনা কৰি এই ঔষধ খাব লাগে। ই সম্পূৰ্ণৰূপে এটা ছেফ ঔষধ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।